কাৰ কবিতাৰ শিৰোনাম খণ্ডচিত্ৰ সময়ৰ ৰূপান্তৰৰ। কবিতাৰ কথা আৰু আবৃত্তি প্ৰীতি কলিতা। ৰাজপথটো কেতিয়াবা নদীৰ দৰে লাগে, ওচৰৰ ৰেলিংবোৰ একোটা বিশাল মথাউৰি। এৰা গতিহীন সময়, সময়হীন জীৱন, জীৱনবোৰ ভঙা কাঁচৰ টুকুৰা। আমি খোজ কাঢ়ো। ৰাজপথ নদীৰ সমীকৰণে আমাক লোভ নলগায়। দৌৰো আমি। অফিচত কাম, ল'ৰাৰ পৰীক্ষা, ছোৱালীজনীৰ টিউচন। হুমুনিয়া এৰে মোৰ হৈ সময়ে। অজস্ৰ কবিতা জীপাল হয়, অলেখ গীতে দলিচা পাৰে ৰাজপথটিৰ বুকুতে। মোৰ ওচৰত তেতিয়া এখন চেঁচা হাত আগবাঢ়ি আহে। শীতল চাৱনি হাতৰ গৰাকীৰ। মই খুচুৰাৰ অভাৱত ভুগো বাৰে বাৰে। পক্ষাঘাতত ভোগা মানুহজনে মোৰ দৃষ্টিশক্তি কাঢ়ি নিয়ে। এই যে ৰাজপথটোৱে এটা নিমিলা অংক। মই আকৌ দৌৰ শিকাওঁ মোৰ ল'ৰাটোক। ছোৱালীজনীক কওঁ, মূৰৰ ওপৰৰ সেই যে আকাশখন তুমি চুব লাগিব। তাই লাগি চাই থাকে আকাশখনলৈ। সেই আকাশ এখন বিশাল পথাৰ হৈ পৰে। মোৰ ছোৱালীয়ে পথাৰখনৰ সোমাজত থিয় দিব। এৰা তুমি সুখীনে? কোনোবাই সোধে মোক। মই ভাবিয়েই থাকো। হঠাতে নদীখন উৰুঙা হয়। কোৰশাল লাগি ধৰে ৰাজপথটোত। গতিহীন সময় নিৰুদ্বেগ হৈ পৰে। সময়হীন জীৱনটোৰ উশাহবোৰ থামে। চেঁচা চকুৰ গৰাকী ৰগীয়া মানুহটো মোৰ ল'ৰা ছোৱালীহাল একেলগে থিয় হয়। সকলো মই মূৰ তোলো। ওপৰত আকাশখন আকাশ হৈ পৰি থাকে। মই জঠৰ হওঁ। মৃত শৰীৰ হৈ পৰে মোৰ দেহ। ভৰি দুখন স্থবিৰ। এৰা মই পাহৰি পেলাইছো এতিয়া ক্ৰমশ দৌৰিবলৈও। ধন্যবাদ।